নমস্কাৰ, মোৰ নাম ভিভু কুমাৰ দাস। স্বাগতম জনাইছোঁ মোৰ চেনেল এম ফিউজনত। আৰু আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত আহিছোঁ। তো মই যোৱা ভিডিঅ'টোত কৈছিলোঁ যে মই ব্লুটুথ স্পীকাৰৰ বিষয়ে ৰিভিউ দিছিলোঁ, যিটো FNT স্পীকাৰ। আৰু সেইখিনি টাইমতে কৈছিলোঁ যে মই নেক্সট ভিডিঅ'টোত আপোনালোকক যিটো লগিটেকৰ যিটো X50 বুলি পেলাই মডেলটো আছে, সেই মডেলটোৰ বিষয়ে ৰিভিউ এটা দিম বুলি ভাবিছিলোঁ। তো গতিকে মই আপোনালোকক সেই X50 মডেলটোৰ মই ৰিভিউ দিম, যিহেতু মই এই লগিটেকৰ X50 মডেলটো মই মোটামুটি যোৱা দুসপ্তাহৰ পৰা শুনিছোঁ বস্তুটো। তো সেই মোৰ যিখিনি পাৰ্চনেল এক্সপিৰিয়েঞ্চ হয় সেইখিনি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম। তো চাই থাকক ভিডিঅ'ত, আশা কৰোঁ ভাল পাব। তো আপোনালোকৰ সন্মুখত দেখি পাইছে এইটো যিটো লগিটেকৰ X50 মোবাইল ব্লুটুথ ৱায়াৰলেছ স্পীকাৰ হয়। তো ৰিভিউখিনি কৰাৰ আগতে মই ইয়াৰ ফিচাৰ্ছখিনি আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। ইয়াৰ ফিচাৰ্ছটো হ'ল মেইনলি হাইলাইটিং পইণ্ট বুলি ক'লে এইটো বহুত লাইট ৱেইট হয়, 142 গ্ৰামৰ অলম'ষ্ট 142 গ্ৰামৰ হেৰি হয়, ৱেইট হয়। প্লাছ আপোনাৰ ইয়াত আপুনি 3.5 mm যিটো জেক হয় সেই জেক পৰ্টটো পাই যাব। তাৰমানে আপুনি অক্সিলাৰী কেবল আপুনি ইয়াতে ইউজ কৰিব পাৰিব, বা যদি আপোনালোকে 3.5 mm যদি অডিঅ' আউটপুট থাকে আপুনি সেইটো ইউজ কৰিব পাৰিব। তো ইয়াৰ টেকনিকেল স্পেচিফিকেশ্যন বুলি ক'লে আপোনাৰ বেটাৰী এমএইচটো আপোনাৰ 750 mAh হয়, যিটো 3.7 ভল্টৰ হয়। প্লাছ আপোনাৰ ইয়াতে আপুনি ইণ্ডিকেটৰ লাইট পাই যাব, যিটো আপোনাৰ মই স্পেচিফিকেলি আপোনালোকক নকওঁ যে ইয়াতে ব্লু ৰেড কি কালাৰ পাব, বাট ইয়াত হয়তো ব্লু ৰেড বা পাৰ্পল কালাৰ আপোনালোকে ইয়াত LED লাইট এটা নটিফিকেশ্যন লাইট এটা পাব। যিটো প্ৰাইচ হয় আপোনালোকৰ MRP ইয়াত দিয়া আছে 2495, মানে 2495 ৰুপিজ। তো ইয়াৰ যিটো মই অফলাইনৰ পৰা পাৰচেজ কৰিছিলোঁ, ৰিটেইলৰ পৰা পাৰচেজ কৰিছিলোঁ, তো মই ৰিটেইলৰ পাৰচেজ কৰোঁতে মোৰ প্ৰাইচ আছিলে 2200 লৈছিলে মোক। তো আপোনালোকে যদি আপুনি অনলাইন কৰে তেনেহ'লে অনলাইনত আপোনালোকে হয়তো 21 বা 2000 ভিতৰত আপোনালোকে এইটো পাৰচেজ কৰিব পাৰিব। তো আহক বস্তুটো আনবক্সিং কৰি পেলাই শুনো চাউণ্ড কোৱালিটি কেনেকুৱা হয়। তো গতিকে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই যিহেতু অলৰেডি শুনিছোঁ বস্তুটো, তো আপোনালোকক মই শুনাওঁ, আপোনালোকে গম পাব যে ইয়াৰ যিটো চাউণ্ড কোৱালিটি হয় কেনেকুৱা হয়, আপুনি নিজে এক্সপিৰিয়েঞ্চ কৰিব পাৰিব। আহক আনবক্সিং কৰোঁ। খুব কুইক গাইড এখন দিয়া আছে লগিটেকৰ। আৰু ইয়াত আপোনালোকে এডাল মাইক্ৰ' টু মিনি USB কেবল এডাল পাই যাব, যিটো থ্ৰুদি আপোনালোকে চাৰ্জ দিব পাৰিব বস্তুটো। যিটো দেখি পাইছে আপোনালোকে, যিটো একদম পূৰা প্ৰিমিয়াম কোৱালিটিৰ হয় দেখাত। তো ইয়াত সাধাৰণতে ইয়াত প্লাষ্টিক এটা ফাইবাৰ বডি এটা দিয়া আছে, প্লাছ ভিতৰত আপোনাৰ স্পীকাৰটো, আৰু লগতে ইয়াতে 3টা বাটন দিয়া আছে, যিটো প্লাছ মাইনাছ বাটন হয়। প্লাছ মিডিলত আপোনালোকে পাৱাৰ বাটনটো পাই যাব। আৰু বেক চাইডে আপোনালোকক এটা ৰাবাৰ এটা দিয়া আছে, য'ত আপোনাৰ এই বস্তুটো যেন শ্লিপ নহয়, আপোনালোকে এটা বস্তু ধুনীয়াকৈ ষ্টেবল কৰি ৰাখিব পাৰে। তাৰ কাৰণে আপোনাৰ ইয়াতে বেক চাইডে ৰাবাৰৰ দিয়া আছে। আৰু প্লাছ বেক চাইডে আপোনাৰ যিটো ব্ৰেণ্ড নেমটো লগিটেক বুলি পেলাই তেওঁলোকে সেই লগিটেকটো ইয়াতে মেনশ্যন কৰা আছে। তো আহক চাউণ্ডটো শুনি চাওঁ, বস্তুটো ব্লুটুথ স্পীকাৰটো কানেক্ট কৰি চাওঁ, তেতিয়া আপোনালোকে গম পাব যে ইয়াৰ চাউণ্ড কোৱালিটি কেনেকুৱা হয়। তো আপোনালোকে এইটো লং প্ৰেছ কৰি থাকিব লাগিব। প্ৰথমতে পাৱাৰ বাটনটো অন কৰাৰ পিছত আপোনাৰ ব্লিংক কৰিব। তো তাৰপিছত আপোনালোকে এইটো কণ্টিনিউৱাছলি লং প্ৰেছ কৰিব লাগিব, তেতিয়া আপোনাৰ এই যিটো লাইটটো ব্লিংক কৰে সেইটো ফাৰ্ষ্ট ব্লিংক কৰা ষ্টাৰ্ট কৰি দিব। তেতিয়া আপোনালোকে ব্লুটুথ চাৰ্জ কৰিব, লগিটেক X50 বুলি আহিব, তাত আপোনালোকে বস্তুটো পেয়াৰ কৰি দিব। তো আপোনালোকে শুনক আৰু নিজেই জাজ কৰক যে চাউণ্ড কোৱালিটি কেনেকুৱা হয়। We are heroes tonight. We will fly above the sky. We are heroes. তো আপোনালোকে শুনিলে আৰু চালে। তো গতিকে মোৰ পাৰ্চনেল অপিনিয়ন মই কৈছোঁ আপোনাক, যদি আপোনালোকৰ বাজেট যদি বিল' 2500 হয় তেনেহ'লে আপোনালোকে X50 লৈকে আপোনালোকে যাব পাৰে। আৰু যদি আপোনালোকে ইয়াতকৈ আৰু বেটাৰ অপশ্যন বিচাৰে লগিটেকৰে, তেনেহ'লে আপোনালোকে X100 আপোনালোকে ট্ৰাই কৰিব পাৰে। তো ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টোত ভাল পাইছে, কিবা যদি আপোনালোক হেল্প কৰিব পাৰিছোঁ, তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।